guys, welcome back to my channel. আজি বহুত দিনৰ মূৰত মই এই ভিডিঅটো আপলোড দিছো কাৰণ ক'বলৈ গ'লে একচুয়ালি অকনমান এলাহ আৰু তাৰ পিছত অসমৰ সিচুৱেচনটো গম পাইছে ইমান বেছি বেয়া হৈ গৈছে এতিয়া আমি নিজে সাৱধান হোৱা উচিত বিহুতে ঘৰলৈ আহিছিলো আৰু তাৰ পিছত সিচুৱেচন ইমান বেছি বেয়া হৈ গ'ল কি আমাৰ কলেজো বন্ধ দি দিছে এতিয়া সো গুৱাহাটীত থাকো মই আৰু যোৱা নহলে আৰু এতিয়া ঘৰতেই আছো সময়ো পোৱা নাই তেনেকে কাৰণ ঘৰত সৰুখুৰা কাম কৰি মাক সহায় কৰি দিয়া আৰু অনলাইন ক্লাसेছটো হৈ আছে হেকাৰণে তেনেকে কোনো শুট কৰা নাই কিন্তু আজি মই ভাবিলো কি ইমান দিন একো আপলোড কৰা নাই সো আজি এটা ভিডিও আপলোড দিছো মই সৰুৰে পৰাই একচুয়ালি এক্টিংৰ প্ৰতি আগ্ৰহী মই নাটক চাই ভাল পাওঁ নাটক কৰি ভাল পাওঁ কলেজতো কৰিছিলো তাৰ পিছতো মই নাটক কৰিছো সো ভাল লাগে নাটক কৰি আৰু এক্টিং চাই ভাল লাগে আৰু যেতিয়া কোনোবাই সুন্দৰ এক্টিং কৰে তেতিয়াও খুব ভাল লাগে এটা আশা আছিল যে কিবা এটা কৰাৰ বা এই ক্ষেত্ৰখনত নিজকে অকনমান আগুৱাই নিয়াৰ সৌভাগ্যক্ৰমে সেই আশা অকনমান মোৰ পূৰ্ণ হ'ল যোৱা বছৰ প্ৰায় মাৰ্চ এপ্ৰিল মানত অমৰ মোৰ মামা হয় হি মোক ফোন কৰি ক'লে যে এনেকে ৰঙত এখন নতুন সিৰিয়েল আহি আছে তই তাৰ কাৰণে ভিডিও আৰু ফটোজ পঠাব পাৰছন আৰু মই সেই কাৰণে তাৰ কথা মতে ভিডিওজ আৰু মোৰ ফটোজ পঠালো তাৰ পিছত মই সিলেক্ট হলো সিলেক্ট হোৱাৰ পিছত ভাল লাগিছিলে তেওঁলোকে পছন্দ কৰিছে মোক তাৰ পিছতটো হেয়া লকডাউন বহুত বেছি বাঢ়ি গ'ল ভয় খাইছিলো অকমান কেনেকৈ কৰিব নাপাম নেকি বুলি কিন্তু নাই হেনেকুৱা নহলে বাৰু তাৰ পিছত লাষ্ট মোক জানুৱাৰী মানত ফোন আহিলে তেওঁলোকে ক'লে কি তোমাৰ যেটো ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো শুটিং ষ্টাৰ্ট হ'ব তুমি আহিবা গুৱাহাটীলৈ মোক সুধিছিলে তুমি ক'ত থাকা মই ক'লো যে মইতো যোৰহাটত থাকো তাৰ পিছতে তেওঁলোকে ক'লে যে তুমি 3-4 দিনৰ কাৰণে মেনেজ কৰি পেলাই মানে গুৱাহাটী আহি যোৱা তাৰ পিছতে হেতু বস্তু গম পাই পেলাই মই সব ঠিক ঠাক কৰিলো ঠিক আছে গুৱাহাটী যাম মই 2-3 দিনৰ কাৰণে মিলাই পেলাই মোৰ ক্যাৰেক্টাৰটো কৰি মই গুছি আহিম তাৰ পিছত আহিলে কি মই একচুয়ালি কটনৰ এন্ট্ৰেন্স দিছিলো এন্ট্ৰেন্স দিয়াৰ পিছত তাত মই সিলেক্ট হৈছিলো সিট পাইছিলো মানে নটিফিকেশন আহিলে কি আমাৰ ক্লাছ বিহুৰ পিছতে ষ্টাৰ্ট হ'ব আৰু মই তেতিয়ালৈকে পিজি বিচাৰা নাই সো মই মানে দুমুজাত পৰি গলো কাৰণ মই পিজি বিচাৰিবলৈ বা হোস্টেল বিচাৰিবলৈ যাওঁ নে মই শুটিং কৰিবলৈ যাওঁ কাৰণ বিহুৰ পিছতে যদি ক্লাছ ষ্টাৰ্ট হয় আৰু মই যদি পিজিটো নিবিচাৰো তেতিয়া মোৰ তাত থাকিবলৈ প্ৰবলেম হ'ব আৰু এফালে যদি মই শুটিং কৰি থাকো তেতিয়া মোৰ এফালে পিজি বিচাৰা নহব সো হেতু এটা চেপ্টাৰ মানে হেকিদিন এটা মানে দুমুহা মূৰত চলি আছিল মানে কি কৰো কি নকৰো থ্যাঙ্কফুলি তেওঁলোকৰ পৰা হেকিদিনত মোৰ ফোন নাহিলে মুলে সো মই সব ঠিক ঠাক কৰি পিজি বিচাৰি গুৱাহাটী শিফট হলো গুৱাহাটী শিফট হোৱাৰ পিছতে প্ৰায় তাত থকাৰ 15 দিন মানৰ পিছত মুলে ফোন আহিলে তোমাৰ শুটিং পৰিছে ইমানৰ পৰা তুমি শুটিং কৰিব লাগিব সো মোৰ হেয়াই তেনেকে মই গলো শুটিং কৰিবলৈ মোৰ কৃষ্ণ সাক্ষী সিৰিয়েলখনত মই এটা সৰু ক্যাৰেক্টাৰ প্লে কৰিলো ভাল লাগিলে কাম কৰি পেলাই কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে অভিজ্ঞতা লাভ কৰিলো চন্দনা বা ৰাতুল দা ডিম্পল দা আমাৰ ডাইৰেক্টৰ সঞ্জয় সৰকাৰ এইবোৰ সবকে লগ পালো বিৰাট ভাল লাগিলে আৰু তেওঁলোকৰ পৰা আসলতে বহুতখিনি শিকিব পাৰিলো তেওঁলোকৰ সান্নিধ্য লাভ কৰাটোৱে মোৰ কাৰণে যথেষ্ট মানে কি কম আৰু বহুত মোৰ কাৰণে মানে হেয়া বহুত ডাঙৰ কথা মানে আৰু সৰু ক্যাৰেক্টাৰটো কিন্তু হলেও প্ৰথম হিচাপে নিজৰখিনি দিবলৈ চেষ্টা কৰিলো নাজানো আৰু কিমান কি হল কি নহল পিছত কৰিবলৈ পাও নাপাও বা পিছত কিবা হয় নহয় নাজানো কিন্তু এটা আশা পূৰণ হল কেমেৰাৰ সন্মুখলৈ অহা যে মই সেই কাৰণে সদায় ধন্যবাদ জনাম ৰং চেনেলক তাৰ পিছতে ডাইৰেক্টৰক বিশেষকৈ অমৰক হি নোকোৱা হলে হয়তো মই নগল হয় আগবাঢ়ি শিকিবলৈ পালো আসলতে বহুতখিনি কাৰণ একদমেই একোৱে নাজানিছিলো কেমেৰা কি বস্তু কেমেৰাৰ আগত কেনেকৈ এক্টিং কৰে কাৰণ এটা বস্তু কি নাটকত সদায় এক্সপ্ৰেছন বহুত বেছি থাকে আৰু কেমেৰাত হেতু কৰিব নোৱাৰি সব ধৰা পৰি যায় সো হেয়া আৰু তেনেকে কৰিলো মই হেয়া শুটিং কৰি মেলি আজৰি হয় কিন্তু তেওঁলোকে যে কৈছিলে 4-5 দিন তুমি মেনেজ কৰি আহিবা বুলি
তেনেকৈ যদি মই গ'লোহেঁতেন মোৰ চব চেছ হৈ গ'লহেঁতেন কাৰণ কিয় শ্বুটিং সপ্তাহটোত এদিন বা দুদিন তেনেকৈহে পৰে মানে গতিকে মই যদি মাত্ৰ ৩-৪ দিনৰ কাৰণে গ'লোহেঁতেন তেতিয়া মোৰ বহুত বিপদ হ'লহেঁতেন মোক ভগৱানে সেইকণ সহায় কৰিলে যে মই তাত শ্বিফ্ট হোৱাৰ পিছত মই শ্বুটিং কৰিব পালোঁ চ' আজিৰ ভিডিঅ'টোত মই মোৰ সেই শ্বুটিঙৰ অকণ ক্লিপছ আপোনালোকক দেখাম আৰু মোৰ শ্বেয়াৰ কৰি ভাল লাগিলে আপোনালোকৰ লগত যে কি মই কেনেকৈ তাত গ'লোঁ বা কেনেকৈ মোৰ কেনেকুৱা লাগিলে সেয়াই আৰু চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাওঁ আহক এইখিনি আছিল আজি মোৰ ভিডিঅ'টো মোৰ এটা সৰু অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই মোৰ বহুত ভাল লাগিলে আশা কৰোঁ আপোনালোকৰো চাই ভাল লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই